মই বৰ্তমান উপস্থিত আছোঁ চিৰহাটীৰ শিক্ষক শিলগুৰি মজলীয়া বিদ্যালয়ৰ মাধৱ কলিতা। তেওঁৰ ঘৰৰ সন্মুখতে আহিছোঁ। ঘৰৰ বৰ মৰ্মান্তিক ঘটনা। জালুকবাৰীত বাইক এক্সিডেণ্টত তেখেতৰ শেষ নিশ্বাতেই হয়। জীৱনৰ আশা আকাংক্ষা তেওঁৰ বহুত থাকি গ'ল। মাইনা কোন স্কুলত পঢ়ি আছে? বাকী হেৰি কেনেকুৱা কিবা গম পায়নে আপুনি? শুনামতে মই এনে গম পোৱা নাই, মই পিছত অলপ গম পালোঁ। খালি হেৰি ডাম্পাৰৰ লগতে হোৱা বুলি কৈছে। অকলে গৈছিল নে গাড়ীখন? অকলে গৈছিল। কি কামত গৈছিল? ৰিটাৰ্ণ ভনীয়েকৰ ঘৰলৈ গৈছিল। আহোঁতে ভনীয়েক তেওঁৰ ভনীয়েকৰ তাত গৈছিল। ক'ত থাকে? তেওঁ কালিপুৰত থাকে। মানে মাধৱদাৰ ভনীয়েক। কি নাম? সুনতি কলিতা। তেওঁৰ ঘৰ যাই নাপালে? নহয়, তাৰ পৰা আসি ৰিটাৰ্ণ লৈ ঘৰমুৱাকৈ আহি আছিল। কোনখিনিত থাকে তেওঁ? তেওঁ কালিপুৰত থাকে। কালিপুৰত। তাৰমানে আহি থাকোঁতে হ'ল। আহি থাকে। জালুকবাৰী সেইখিনিতে হৈছে এনেকৈ? জালুকবাৰীত হোৱা বুলি শুনিছোঁ, কিন্তু জাগাখিনি সঠিককৈ গম পোৱা নাই আৰু। ইয়াৰ পৰা কেইটামানত গৈছিল? ইয়াৰ পৰা যাওঁতে 10টা মানত গৈছিল। তাৰ পৰা আপোনাৰ আঢ়ৈটা নে কিবা 3টা নবজাতে আহিছে আৰু আঢ়ৈটা 3টা মানৰ ভিতৰত। তাৰ আগত কিবা ফোন চোন পাইছিল নে আপুনি? তাৰ আগতে ফোন কৰিছিল। আগতে তাতে থাকোঁতে ফোন কৰিছিল, কিন্তু গাড়ী লৈ অহাৰ পিছত আৰু ফোন কৰা নাই। যেতিয়া দেৰি হ'ল তাৰপাছত মই তাৰ পৰা আহিছিল নে নাই ফোন কৰিলোঁ। ফোন কৰোঁতে তেওঁলোকে আহা বুলি ক'লে। ফোনটোতে যে লগাব চাওঁ, ফোনটো হেৰি হৈ আছে, ছুইচ অফ দেখাই আছে। কেইটামানত খবৰ পাইছে আপোনালোকে? মোটামুটি 5:30মান হৈ গৈছে নেকি। 5:30 6টা মানে বাজিছে সিমানমান হ'ল। 5:30 বেছি হৈছিলে, সিহঁতে নেগেছিল। আৰে মাইনাটো এনেই আৰু আছে? আছে ল'ৰাটো। কিমান ডাঙৰ হৈছে? সি ডাঙৰ মানে এনেই 10 বছৰতে হ'ল, কিন্তু সি মাইনা কোন ক্লাছ পালা? 8। মই অসম চৰকাৰক এটাই অনুৰোধ জনাওঁ, এই পৰিয়ালটো তেওঁৰ অবিহনে এই ঘৰখন নচলিব। গতিকে অসম চৰকাৰে যাতে এক্সিডেণ্ট যিহেতু হৈ গৈছে 3টা 3:30 মানত, গতিকে এই পৰিয়ালটোক যিকোনো উপায়ে চৰকাৰৰ পৰা এটা সঁহাৰি বিচাৰিছোঁ, সহায়। আৰু ইমান কষ্টৰ বিনিময়ত তেখেতসকলে শিলগুৰিৰ পৰা, হাজো সমষ্টি শিলগুৰিৰ পৰা শুৱালকুছি থানাৰ অন্তৰ্গত বাথানৰ চিৰহাটীত নতুনকৈ গৃহ নিৰ্মাণ কৰি এনেকৈ আছিল। এতিয়া সকলো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাইছোঁ, এই পৰিয়ালটোৰ বিষয়ে যাতে কয়। তোমাৰ দাদা নহয়? কিবা গম পোৱা নাই এই কথাটো কেনেকুৱাকৈ কি হ'ল? এনেকুৱা মানে গুৱাহাটীত এটা আমাৰ বাইদেউ আছে। বাইদেউহঁতত গৰমৰ বন্ধ দিয়াৰ কাৰণে বাইদেউ মাতি আছিল, আৰু দাদাটো তাতে আজি আৰু গেল স্কুল নোখোলা। কালিপুৰত আজি ৰাতিপুৱা গৈছিল। ইফালে সিচাইডৰ পৰা আহি 2টা বাজিছিল। তাতে ভাত পানী খাই আছিল? ভাত খাই। ঠিক আছে। তোমাৰ দাদা আজি তোমাৰ তাত কেইটামানত গৈছিল? 11টামান বজাত গৈছিল। যাই দাদাৰ লগত কিমান সময় আছে তোমাৰ ঘৰত? আমাৰ তাতে 2 ঘণ্টামান আছিলে। তাৰে পিছত ভাত চাত খালে, খাই আমি কথা চথা পাতি আমি 2:40 গাড়ীত তুলে দি গ'লোঁ। ক'ত গৈছিল? তোমাৰ ঘৰ কোনখিনিত আছে? আমাৰ কালিপুৰত। তাৰে পৰা 2:40 আমি বাইক লৈ গৈছি না, আমি উঠাই দি ফেলে আমি গ'লোঁ। তাৰে পিছত সি কৈছে যে মই হেৰিমানত আহি পাম দে, 3:30 মান বজাত যাই পাম দে। মই কৈছোঁ যে ফোন নকৰিবি, ঘৰ পালে ফোন কৰি, আৰু গাড়ী ৰাখিব নালাগে। তাৰে পৰাই ফোন কৰি আছোঁ আমি, দেৰি হোৱাৰ কাৰণে লক্ষীও ফোন কৰি আছে। তোলাই তাৰপিছত অলপমান বিজি পালোঁ। তাৰ পৰাই আৰু দেখোন হেৰি দেখালে, ছুইচ অফ মোবাইলত। চবেই দেখাৰ আৰু গধূলিহে 4টা 5টামান বজাতহে আমি গম পালোঁ। সেয়ে আৰু গম পাই উল্টা পাল্টাকৈ আহিলোঁ, হৈ গ'লোঁ। তৎক্ষণাতে হৈ গৈছে, ইমান বেয়া লাগিছে।
ইমান দুখ লাগিছে চব খানাতে মানে আৰু সেইখিনি সময় 2:40 ঘৰৰ পৰা আহিলে তাৰ সেইখিনি সময়তে জালুকবাৰীতে এনেকুৱা পুলিচটো কমতে হেৰি ডাম্পাৰৰ ভিতৰত সোমাই যায় চিটিত সোমাই যোৱা বুলি কৈছে এনেকুৱাই হ'ব কিবা। আপুনি যিহেতু চিৰাটিৰ স্থানীয় সৰু চিৰাটিৰ স্থানীয় ওচৰ চুবুৰীয়া হিচাপে আপুনি মাধৱ কলিতাৰ বিষয়ে কি ক'ব? মই মাধৱ কলিতাৰ বিষয়ে কি ক'ম, মই এইটো কথাটো কওঁ যে যোৱা বছৰ মাধৱ কলিতা সহিতে এইখিনি যিখিনি মানুহ আছে আমাৰ গোটেইখিনি মানুহ সৰু চিৰিয়াহাটী ৰাইজ গৈৰহৰ লগত এটাচ হৈছিল আৰু তেতিয়াৰ পৰাই আমি সৰু চিৰিয়াহাটীৰ ৰাইজ গৈৰহৰ এঘৰ সদস্য হিচাপে আমি ধৰি লৈ আছোঁ। তেওঁক এনেই আপুনি কথা বতৰা পাইছিল নে? কথা বতৰা পাতিছোঁ। যোৱাবাৰ লক্ষী পূজাৰ সময়ত তেখেতক মই ভঁৰালৰ দায়িত্ব দিছোঁ। কৈছোঁ বোলে আপুনি ভঁৰালত থাকিব লাগিব। বোলে মই কেনেকৈ থাকিম? মই বোলে আপুনি থাকিব লাগিব, আপুনি হেৰি কৰিব লাগিব। আমাৰ দান অৰিহণা যিকোনো পূজা সমিতিত যিকোনো উৎসৱ পাৰ্বণতে সৰু চিৰাটিত তেখেতে অত্যন্ত একদম 100% সহযোগ কৰে গোটেই ছাইডৰ পৰা, শাৰীৰিক হওক আৰ্থিক হওক। আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কি ক'ব এই পৰিয়ালটোৰ ক্ষেত্ৰত? তেওঁ যিহেতু নোহোৱা হৈ গ'ল। সম্ভৱ মুখ্যমন্ত্ৰী এই কথাটো আমাৰ এক্সিডেণ্টটোৰ কথাটো জনা নাই, গতিকে আমাৰ কৰ্মকৰ্তাবিলাক যিমান আছে তেখেতক জনোৱাৰ কাৰণে তেখেতৰ এটা এই শোক বাৰ্তা মৃতকৰ পৰিয়ালৰ কাৰণে প্ৰেৰণ কৰাৰ কাৰণে আমি আশা কৰিম। তেখেতৰ যিহেতু চাকৰি শেষ হোৱা নাই, গতিকে এই ক্ষেত্ৰত চৰকাৰে এটা ব্যৱস্থা ল'ব। চৰকাৰে ব্যৱস্থা ল'ব, সেইটোতো আপুনিও নিশ্চয় চাকৰি কৰে যিহেতুকে। চাকৰিয়াল মানুহৰ চাকৰি শেষ নোহোৱা, যেতিয়া গেলি শেষ নহ'ব, তেখেতে ৰিটায়াৰমেণ্ট নহ'ব, সেই সময়লৈকে তেওঁ দৰমহা হাবি জাবি যিমান যি লাগিব লাগে এটা চাকৰি কালত যিটো ইনক্ৰিমেণ্টৰ পাই কিবাৰ পাই কিবাক গেলি গোটেইখিনি তেখেতে সম্পূৰ্ণ বেনিফিট পাব। তেখেতৰ অবিহনে সেইখিনি মানুহ পাব তেখেতৰ আত্মীয়। ঠিক আছে। বাবু, তোমাৰ নামটো কি? অঁ, আজি শিক্ষক মাধৱ কলিতাৰ যে মৃত্যু হ'ল, শিলগুৰি মজলীয়া বিদ্যালয়ৰ শিক্ষক আৰু তেখেতৰ সৰু পুত্ৰ, তুমি একমাত্ৰ পুত্ৰ, তুমি কিবা গম পাইছা দেউতা? কি এক্সিডেণ্ট হৈছে না? দেউতাক ৰাতিপুৱা লগ পাইছিলা? ক'ত গৈছিল দেউতা? দিয়া, ধন্যবাদ। মই বৰ্তমান মাধৱ কলিতাৰ ঘৰতে উপস্থিত হৈছোঁ। তেওঁৰ 3:30 বজাত এক্সিডেণ্ট হৈছে জালুকবাৰীত, আৰু এইটো এটা মৰ্মান্তিক ঘটনা। আৰু তেওঁ বহুত সহজ সৰল ব্যক্তি আছিল, সমাজৰ লগত চলা ব্যক্তি। শিলগুৰি যেনেকৈ চলিছিল ইয়াত আহিও এই সমাজখনৰ লগত জড়িত আছিল। আৰু মানে খং বোলা বস্তু মই দেখাই নাপালোঁ তেওঁৰ। আৰু চৰকাৰে এই পৰিয়ালটোক যাতে ভালকৈ চায় সেইটো কাৰণে অনুৰোধ জনাইছোঁ।